জামুগুৰিহাটত আজিৰ পৰা হেৰাৰ ফ্লেগ মাৰ্চ। একাংশ লোকে কোভিড বিধি উলংঘা কৰি থকাৰ বাবেই এই ফ্লেগ মাৰ্চ। কোভিড নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। মন্ত্ৰী পীয়ুষ হাজৰিকা, প্ৰধান সচিব ৰাজেশ প্ৰসাদ, বিধায়ক পদ্ম হাজৰিকা আৰু জিলা উপায়ুক্তৰ উপস্থিতিত জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত কোভিড পৰিস্থিতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। সকলোকে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক পদ্ম হাজৰিকাৰ। কোভিডৰ ওপৰত ডিছকাশ্যন কৰিবলৈকে আহিছোঁ। বিশ্বনাথ চাৰিআলিলৈও যাম, কালি আকৌ শোণিতপুৰ ডিষ্ট্ৰিক্ট মানে তেজপুৰত কৰিম। খুব বেছিকৈ যাতে ভালদৰে লকডাউন এনফৰ্চ কৰিব পাৰোঁ তাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ আৰু সকলোৱে বহি ডিছকাশ্যন কৰিছোঁ। নতুন এটা ফাইণ্ডিংছ মই আজি পদ্ম হাজৰিকা ডাঙৰীয়াই আমাক কৈছে যে য'ত য'ত মদৰ ঘাটি আছে, চুলাই মদৰ যদিও অবৈধ কিন্তুতো আৰু অস্বীকাৰ নকৰোঁ, চুলাই মদৰ ঘাটি য'ত য'ত আছে বা বিক্ৰী য'ত য'ত কৰে তাৰ পৰা কোভিড স্প্ৰেড হোৱা বুলি এই অঞ্চলত পদ্ম হাজৰিকা ডাঙৰীয়াই প্ৰমাণ পাইছে। গতিকে এইটো গোটেই অসমতেই কেনেকৈ চুলাই ঘাটিসমূহ নাইকিয়া কৰি এইকেইদিন অৱশ্যে দেখিছোঁ আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টে চুলাই মদৰ ঘাটিবিলাক ভাঙি চিঙি নাইকিয়া কৰি আছে, কিন্তু আৰু অলপ স্পীডত কৰিব লাগিব যাতে কোভিড কণ্ট্ৰল কৰিব পাৰোঁ। মই সকলোকে অনুৰোধ কৰিছোঁ, আনকি আপোনালোককো অনুৰোধ কৰিছোঁ, এৰাব নোৱাৰা কামতহে যাতে ঘৰৰ পৰা বাহিৰলৈকে ওলায়। আৰু অন্ততঃ এই অঞ্চলত আমাৰ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে যাতে কোনোৱে লকডাউন ভংগ নকৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আজি আমি যিখন মিটিং কৰিছোঁ, যোৱাকালিও আমাৰ গাৰ্জেন ছেক্ৰেটাৰীয়ে মিটিং কৰিছিল। বহুত ষ্ট্ৰিক্ট কৰিম এতিয়া, গতিকে কোনোবাই যাতে বেয়া নাপায়। বহুত ষ্ট্ৰিক্ট কৰিছোঁ মানে মাৰপিট কৰিছোঁ বুলি নকওঁ। ইয়াত চি আৰ পিও অনা হৈছে, চি আৰ পিৰ 2টা বেটেলিয়ান এলৈকে অনা হৈছে। ফ্লেগ মাৰ্চো হ'ব, চব হ'ব, কিন্তু মই আকৌ কৈছোঁ মানে যাতে বেয়া নাপায়, বেয়া পোৱাৰ পৰ্যায়লৈ যাতে আমাক লৈ নাযায়। কাৰণ আমি মানুহক বচাবলৈ আহিছোঁ, মানুহক মাৰপিট কৰাৰ, মানুহক কষ্ট দিয়াৰ আমাৰ অভিপ্ৰায় নাই, একেবাৰেই নাই। মানুহক সহায় কৰিবলৈ আহিছোঁ। কিছু মানুহে এতিয়াও নাজানে, এতিয়াও বুজা নাপায়। তেখেতলোকৰ কাৰণে লকডাউনটো অত্যন্ত জৰুৰী। আকৌ কৈছোঁ, আমাক যাতে বেয়া পোৱাৰ পৰিৱেশলৈকে কোনোৱে নিনিয়ে তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। যে ইয়াৰ মূল কাৰণটোৱে হৈছে যে আমাৰ সাৱধানতাৰ অভাৱ হৈছে। আমি কোভিড প্ৰট'কল চৰকাৰে যি জাৰি কৰিছে সেইটো আচলতে আমি সম্পূৰ্ণ মানি চলা নাই। গতিকে ইয়াত প্ৰাতঃ ভ্ৰমণৰ নামত যিটো চলি আছে, আমি মাস্ক ব্যৱহাৰ নকৰি বিভিন্ন আমি বিয়া বা বিভিন্ন অনুষ্ঠান পতাৰ ক্ষেত্ৰত কোভিড প্ৰট'কল আমি ভংগ কৰিছোঁ। গতিকে এই গোটেই কথা বতৰাবিলাকত সাৱধান নোহোৱাৰ কাৰণে আমি সচেতন মানুহ বহুতেও হয়তো ভুল কৰিছোঁ। গতিকে আমাৰ পৰিৱেশটো ভাল কৰিবৰ কাৰণে আজি আমাৰ গাৰ্জেন মিনিষ্টাৰ, গাৰ্জেন ছেক্ৰেটেৰী যিগৰাকী অফিচাৰ ৰাজেশ প্ৰসাদ তেখেতো আহিছে, আৰু আমাৰ বিষয়াসকল, আমাৰ জিলাৰ উপায়ুক্ত, আমাৰ আৰক্ষী অধীক্ষক আৰু CRP কামাণ্ডেণ্ট সকলো যে চব চিৰিয়াছ, আমাৰ চৰকাৰ চিৰিয়াছ যে কিহৰ কাৰণে আমি শোণিতপুৰ জিলাখন কণ্ট্ৰল কৰিব পৰা নাই, বিশ্বনাথ জিলা কণ্ট্ৰল কৰিব পৰা নাই। গতিকে আমাৰ এতিয়া জামুগুৰিত আচলতে আমি সচেতন মানুহ আছোঁ যে ইয়াত আমি আচলতে প্ৰত্যেকেই সাৱধান হ'ব লাগে। কিন্তু ক'ৰবাত আমি কি গণ্ডগোল নহৈছে, কিন্তু আমি দেখিছোঁ যে যিবিলাক মদৰ ঘাটি আছে সেইবিলাক বন্ধ কৰিব লাগে। তাৰ পৰা সংক্ৰমণ হৈছে এটা কাৰণ সেইটো, আৰু অন্যান্য কাৰণো আছে। বিয়া বাৰু শ্ৰাদ্ধ এইবিলাকো আমি যেনেকৈ মানিব লাগে মনা নাই পতাৰ ক্ষেত্ৰত। আৰু তাৰোপৰি আমাৰ যিটো প্ৰাতঃ ভ্ৰমণ বা আমি বজাৰ চজাৰ কৰাৰ নামত চেণ্টাৰ বিভিন্ন তিনিআলি চাৰিআলিত ওলাই অহাৰ যিটো প্ৰৱণতা বা ওলাই আহি আছোঁ, এইখিনিও নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰশাসনে আজিৰ পৰা কঠোৰ পদক্ষেপ ল'ব। গতিকে মই ৰাইজলৈ আহ্বান জনাইছোঁ যে প্ৰশাসনৰ সেই কঠোৰ পদক্ষেপত কোনোবাই শাস্তি পোৱাটো মই নিবিচাৰোঁ। গতিকে মই অনুৰোধ জনাইছোঁ সকলোৱে যাতে আমাৰ কোভিড প্ৰট'কল মানি চলি এইকেইটা দিন, অন্ততঃ 10টা দিন ঘৰত সোমাই থাককচোন। 10টা দিনত অপ্ৰয়োজনত বাহিৰলৈ ওলাই আহিব নালাগে। গতিকে সকলোকে মানি চলিবলৈ অনুৰোধ জনাইছোঁ। কোনেও যাতে শাস্তি পাব লগা নহয়, কাৰণ তেতিয়া ময়ো বেজাৰ পাব লাগিব। আৰু হোম আইচলেশ্যন যিহেতু চৰকাৰে উঠাই দিছে, যে এই ক্ষেত্ৰত যিমান পাৰে সহযোগিতা আগবঢ়াবলৈ। কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ আৱাৰ্ছ।